Good morning, guys. মোৰ DDS ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? মই বৰ্তমান ভালে আছোঁ। কালি ভিডিঅ' কৰা নহ'লে হেৰি হ'ল, ইমান ৰ'দ বাহিৰলৈ ওলাব নোৱাৰিলোঁ, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। আজি ভাবিছিলোঁ সোনকালে ভিডিঅ'টো আৰম্ভ কৰিম বুলি। সোনকালে উঠিলোঁ মানে 5-6টালৈ 15 মিনিটমান তাত উঠিলোঁ। আজি উঠি পেলাই বোলো অলপ খোজকাঢ়ি পেলাই যাওঁ, ভিডিঅ' কৰি দেখুৱাম মৰ্ণিং ৱাক কৰা। নোৱাৰিলোঁ কৰিব, মোবাইলত একেবাৰে চাৰ্জ নাছিলে। ৰাতি মানে ধুনুৰ লগত কথা পাতি মোবাইল অফ হৈ থাকিলে। ৰাতিপুৱা চাৰ্জত লগাই পেলাই খোজকাঢ়ি পেলাই গুচি গ'লোঁ, সেইটো কাৰণে সেইখিনি দেখুৱাব নোৱাৰিলোঁ। কাইলৈ নিশ্চয় দেখুৱাম। খোজকাঢ়ি মুখ হাত ধুই সদায় আকৌ ৰাতিপুৱা মই চাহ বনাব লাগে। মানে মায়ে গা ধোৱা দেৰি হৈ যায়, গাখীৰ খাই থৈ যায়, মই সেয়া চাহ বনাই মেলি চবকে দিব লাগে। চাহ বনাই পেলাই খালোঁ। খাই পেলাই বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি এই পুখুৰী পাৰলৈকে ওলাই আহিছোঁ। আমাৰ পুখুৰীটোত পানী নাছিলে নহয়, পানী বৰ্তমান এতিয়া হৈছে। এই পথাৰবিলাকতো পানী হ'ল। আমাৰ ঘৰৰ ছাইডতে আছে, কালি হাল বাইছে, ৰুব চাগে পথাৰবোৰ। আমাৰ পুখুৰীটোতো পানী হৈছে, দেখাই আছোঁ ৰ'ব। এয়া দেখিছে, পুৰাকৈ হোৱাগৈ নাই, অলপ হ'ল। মাছ কেইটামানো জীয়ালে সেইদিনাখন পাপাই। বাকী বৈয়াম লাগি আছে, এজোপা জামু, এজোপা আম গছেই গছ আমাৰ আছিলে, সেইজোপা নিম গছ, এজোপা জেতুকা গছ, আৰু এজোপা ঘৰটো আছে, আৰু সেইটো বৰ্তাহঁতৰ ঘৰটো। বাকী এইফালেদি আমাৰ ঘৰলৈ যায়। এয়াই আৰু পানী হ'ব চাগে, পথাৰ দেখিছে এইবোৰ হাল বাই থৈছে, সেইখিনি বাগান দি। আমাৰ এইটো চাইডে বাগানৰ সংখ্যাটো বেছি। এতিয়া যাওঁ, পানী চানী অলপ ধৰিব আছে, ধৰি লওঁগৈ। ধৰি গাটো ধুই লওঁ। এইকেইদিন মই অনলাইন ক্লাছ হোৱা নাই, সেইটো কাৰণে ভিডিঅ' চিডিঅ'বোৰ বনাব পাৰিছোঁ। আৰু ৰিচাৰ্জ নাছিলে কাৰণে দুদিনমান দিব নোৱাৰিলোঁ বাৰু। ৰিচাৰ্জটো কৰিলোঁ। তাৰপৰা এতিয়া অনলাইন ক্লাছ কাইলৈ সোমবাৰৰ পৰা হ'ব। কাইলৈৰ পৰা কিবা ব্যায়ামৰ ক্লাছ দুটামান হ'ব, ফৰ্ম ফিল আপ কৰিবলৈ দিছে। সেইবিলাক ফৰ্ম ফিল আপ কৰি থৈছোঁ। ক্লাছটো কৰোঁনে নাই জানো, চাই কৰিব লাগে। কিনো শিকায় কিনো নিশিকায় ইমান নাজানো, সেইটো কাৰণে চাব লাগিব কি হয় কি নহয়। বাকী ধুনু গাটো বেয়া বোলে। আজি ৰাতিপুৱা মোক 4:30মানতে ফোন কৰিলে। তাই ফোন কৰি জগাবলৈ লৈছিলে। মই ইমান সোনকালে উঠি কি কৰিম, গমেই নাপাওঁ একচুৱেলি ফোন কৰা। তাৰপিছত যেতিয়া মই উঠিছোঁ তেতিয়া দেখিছোঁ মিছ কল হৈ আছে। মোবাইলটো অফ হৈ থাকিলে চাবলৈ লওঁতে। তাৰপিছত এতিয়া চাইছোঁ ফোন কৰিছিলোঁ, তাই বোলে গাটো বেয়া হেনো, শুই আছে। ফোন কৰা নাই। এতিয়া টাইম 8টামান বাজিলে, মই তাইলৈ 7টামান বজাত ফোন কৰিছিলোঁ, খোজকাঢ়ি আহি মেলি। আকৌ এতিয়া ফোন এটা কৰিব লাগিব। অকলে থাকি আৰু গৰম, এনেও গৰমত মানুহৰ গা চাবোৰ বেয়া হৈ থাকে ন, আৰু ঘৰত বিশেষকৈ অকলে আছে যে অশান্তি পাইছে, কামো নাই, সেইটো কাৰণে গা চাবোৰ মন চনবোৰ চব বেয়া হৈছে। গুড ইভিনিং গাইজ। অথনি ভিডিঅ'টো আধা কৰিলোঁ, তাৰপৰা গা পা ধুই ভাত খালোঁ। মোৰ অনলাইন ক্লাছ এটা আছিলে, সেইটো মানে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। ভিডিঅ'টো মানে ভাত পানী খোৱা দেখাব নোৱাৰিলোঁ। কি কৰিলোঁ, ক্লাছটো কৰিবলগীয়া হ'ল যে ক্লাছটো কৰি মেলি এতিয়া পোৱালিটো যেতিয়া পঢ়াওঁ, তাক পঢ়াবলৈ গ'লোঁ। মানে তাৰ মাক নাছিলে, সেইটো কাৰণে ফোন কৰি মোক ক'লে বোলে সোনকালে আহিবচোন চুন্তি, অকণমান তাক পঢ়াই থৈ যাবাহি। তাক পঢ়াবলৈ গ'লোঁ, পঢ়াই মেলি আহিছোঁ। বহুত ৰ'দ ৰাস্তাত, সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰি। ঘৰতে বোলো কৰি লওঁগৈ ভিডিঅ'টো। অথনি ৰোৱা প্লেচটোলৈকে আহিছোঁ, পুখুৰী পাৰলৈ। ঘৰত আমাৰ কিবা ধান জাৰি আছে, গোটেই ঘুগুলাই উৰি আছে, সেইটো কাৰণে বোলো তালৈকে যাওঁ, সেইখিনিতে কৰি আহোঁ। আজি আপোনালোকক মই ক'ম ফ্ৰেণ্ডশ্বিপৰ ওপৰত, মানে বন্ধু। 1 মিনিট ৰ'ব হা। ফ্ৰেণ্ডশ্বিপ মানে বন্ধু এটা পবিত্ৰ শব্দ। কাৰণ মানুহৰ লাইফত এজন প্ৰকৃত বন্ধুৰ দৰকাৰ থাকে।
ডাঙৰ সকলকো লাগে, সৰুবিলাককো লাগে, ষ্টুডেণ্টবিলাককো লাগে। কাৰণ যিবিলাক ষ্টুডেণ্ট থাকে তেওঁলোকে বহুতো কথা মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে। কাৰণ কিছুমানে নিজৰ মাক দেউতাকলৈ বহুত ভয় কৰে, কিছুমানে ধৰি লওক মনৰ কথাবিলাক খুলি ক'বৰ কাৰণে বেয়া পায়। সেইটো কাৰণে তেওঁলোকক এজন ভাল বন্ধুৰ প্ৰয়োজন হয়। আৰু ডাঙৰ সকলকো এজন বন্ধু লাগে, কাৰণ তেওঁলোকৰ কিছুমান বহুত ডাঙৰ সমস্যা থাকে যিবিলাক শ্বেয়াৰ কৰিবৰ কাৰণে বন্ধুজনৰ প্ৰয়োজন হয়। সেইবাবে ডাঙৰসকলকো লাগে। আৰু বুঢ়া বুঢ়ীসকলৰতো ককা আইতাবিলাকৰ কথাটো ক'বই নালাগে, তেওঁলোকৰ বন্ধু হিচাপে লগত এগৰাকী থাকেই। আমাৰ আইতা আছে, আমাৰ আইতাৰ বহুত ফ্ৰেণ্ড আছে, মানে লগৰীয়া আইতা আহিয়ে থাকে আমাৰ ঘৰলৈ। তেনেকৈ একচুৱেলি মানুহৰ জীৱনত বন্ধু বোলা বস্তুটো অতিকৈ দৰকাৰী। সেইটো কাৰণে বন্ধু হিচাপে মোৰ জীৱনত LP স্কুলত থাকোঁতেনে ইমান ফ্ৰেণ্ড আছিলে, মানে লগৰ পঢ়াবিলাকে। আৰু যেতিয়া হাইস্কুললৈ গ'লে এগৰাকী ফ্ৰেণ্ড আছিলে, তাৰ লগতো ক্ল'জ আছিলোঁ। তাই হায়াৰ ছেকেণ্ডেৰী পঢ়ি মেলিয়ে পলাই গুচি গ'ল ল'ৰালৈ। তাৰপিছত এতিয়া মোৰ লাইফত বন্ধু হিচাপে ধুনু আছে, তাইক পাই মই বহুত সুখী। এনেকুৱা এগৰাকী বন্ধু পোৱাটো বহুত মানে ভাগ্যৰ কথা। নিজৰ জীৱনৰটো বাদ দি লোকৰটো বেছি। ধুনুৱে নিজক যিমান ভাল পায় তাতকৈ মোক বেছি ভাল পায়, কাৰণ মোৰ ইমান কেয়াৰ লয়, নজনাটো শিকাই দিয়ে। আৰু মই BA পঢ়িছোঁ হয়, বাট বহুত কথা নাজানো, যিবোৰ তাইক লগ পোৱাৰ পাছৰ পৰা মই শিকিব পাৰিছোঁ, জানিব পাৰিছোঁ। সেইটো কাৰণে ফ্ৰেণ্ড হিচাপে তাইক লৈ মই গৌৰৱ কৰিব পাৰোঁ। আৰু আশা কৰোঁ আগলৈও বহুত কথা কৈ থাকিব। মই ইমান বেছি কথা ক'ব নাজানো মানে ইমান কথা পতাৰ অভ্যাস নাছিলে, তাইক লগ পাইহে বেছিকৈ কথা পাতিব লৈছোঁ। গতিকে আৰুনো কি ক'ম, বাকী থকাখিনি পিছত ক'ম সদায়কৈ, মানে আজি কৈ শেষ কৰি নেপেলাওঁ। ইমান মহ ওলাইছে, বহুত মহে খাইছে। ঠিক আছে, আজি ইমানকে কৈ মই ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। ঘৰত কাম অলপ আছে, কৰোঁগৈ। আমাৰ ভিডিঅ'বোৰ চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ মৰম পালেহে আমি ভিডিঅ'বোৰ বনাবলৈ সাহস পাম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। লাভ ইউ গাইজ, বাই।